7.5 lakhs ইউনিট অলৰেডি মাৰ্কেটত আছে ভিটাৰা ব্ৰেজাৰ। এতিয়া নিউ জেনেৰেশ্যন ব্ৰেজা আহিছে, এইখন অলৰেডি মাৰ্কেটত বহুত বেছি হিট হৈছে। আহক চাওঁ আজি নিউ জেনেৰেশ্যন ব্ৰেজাত কি কি নিউ আছে। নিউ জেনেৰেশ্যন ব্ৰেজাখন গ্লোবেল চি প্লেটফৰ্মত বনোৱা হয়। মাৰুতিৰ আৰু গ্ৰেণ্ড ভিটাৰা আৰু আগত বনাইছিল এছক্ৰছ চি প্লেটফৰ্মত, আৰু এতিয়া নিউ জেনেৰেশ্যন ব্ৰেজাখনো গ্লোবেল চি প্লেটফৰ্মত বনোৱা হয়, যিখন বহুত বেছি ছেফ বুলি কোৱা হয় আৰু য'ত 75% হাই ষ্ট্ৰেন্থ ষ্টীল ইউজ কৰা হয়। আমাক জনাব নাপাহৰিব আপুনি আমাৰ ভিডিঅ'টো কেনেকুৱা পাইছে আৰু ব্ৰেজাখন আপোনাৰ কেনেকুৱা লাগিছে। ব্ৰেজাখন কেনেকুৱা লাগিছে এইটো জনাব, আৰু যদি ভাল লাগিছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নিউ জেনেৰেশ্যন ব্ৰেজাৰ ফ্ৰণ্ট চাইড দেখিছেনে, এটা মডাৰ্ণ লাইট দিছে য'ত DRL দুটা শেপত আছে আৰু মাজত প্ৰজেক্টৰ LED আছে। আগৰ ব্ৰেজাৰ গ্ৰিলখন কমপ্লিট ক্ৰমিছ আছিল, কিন্তু ইয়াতে ব্লেক আউট কৰি দিছে আৰু অকণমান লুকটো ফিউচাৰিষ্টিক কৰিবৰ কাৰণে চেষ্টা কৰিছে। এনে এখন ডাঙৰ এগ্ৰেছিভ বাম্পাৰ, যিটোৱে গাড়ীখন স্পৰ্টি লুক এটা দিব চেষ্টা কৰিছে। তলত স্কিড প্লেট আছে আৰু সন্মুখৰ বনেটখন ফ্লেট কাৰণে ৰোড প্ৰেজেণ্টটো বহুত ধুনীয়া হয় গাড়ীখন। এইটো হ'ল গাড়ীখনৰ ছাইড প্ৰফাইল। গাড়ীখনৰ ছাইড প্ৰফাইলটো তাত ডায়মণ্ড কাট এলয় হুইলটোৱে একদম বহুত ধুনীয়া দেখা কৰিছে, যিটোক আমি হিন্দীত সোনে পে সুহাগা বুলি ক'ব পাৰোঁ। এইটো হ'ল 16 ইঞ্চৰ ডায়মণ্ড কাট এলয় হুইল হয়, আৰু গাড়ীখনৰ ছাইডত বহুত বেছি বডি গ্লেডিং আছে। এই বডি গ্লেডিং থকা কাৰণটো হ'ল অফ ৰোডিং। যদি আপুনি সৰু সুৰা অফ ৰোডিং বা বেয়া ৰাস্তাত যায়, তেতিয়া অকণমান লাগিলেও যাতে গাড়ীখনৰ কালাৰত কোনো ইফেক্ট নপৰে, সেইকাৰণে এইখন গাড়ীত বহুত বেছি বডি গ্লেডিং দিছে। আৰু গাড়ীখনৰ মাজত ব্লেক আউট কৰিছে, এইটো হ'ল ফ্লোটিং কালাৰ বুলি কয়। গাড়ীখনৰ ওপৰটো কালাৰটো আৰু তলৰ কালাৰটোৰ পিনে চাই ইয়াক ফ্লোটিং কালাৰ বুলি কোৱা হয়। আৰু ইয়াতে অকণমানি এখন কোৱাৰ্টাৰ পেনেল আছে, যিটোৰ কাৰণে গাড়ীখন এক্সট্ৰা লুক এটা পায়, আৰু ইয়াৰ কাৰণে ভিতৰতো ইয়াদি ফিলটো বহুত বেছি হয়। আৰু আপুনি এক্সেচৰিজ হিচাপে ইয়াতে ক্ৰোমৰ কিটো লগাই ল'ব পাৰিব। ব্ৰেজাৰ মষ্ট ডিষ্টিংগুইছ পইণ্ট হ'ল ৰেয়াৰ। তাৰ ৰেয়াৰ ছাইডটো একেবাৰে নতুন আৰু এটা বেলেগ ষ্টান দিবৰ কাৰণে চেষ্টা কৰা হৈছে। এটা বেক লাইটটো একদম শ্লিক আৰু কমপ্লিটলি LED, আৰু মাজত ব্ৰেজাৰ বেজিং পোৱা যায়, তাৰ ওপৰত মাৰুতি চুজুকিৰ বেজিং পোৱা যায়। আৰু আপুনি দেখিছে বাম্পাৰৰ তলত স্কিড প্লেট আছে, যিটোৱে গাড়ীখনক বহুত ধুনীয়াকৈ এট্ৰাক্টিভ কৰি ৰাখে। এক্সটেৰিয়ৰ দৰে ইণ্টেৰিয়ৰখনো ব্ৰেজাৰ একেবাৰে নিউ। স্পেচিয়েলি ইয়াৰ ডেস্কবৰ্ডটোৱে ইণ্টেৰিয়ৰটোক বহুত বেছি নতুনত্ব দিব চেষ্টা কৰিছে। স্পেচিয়েলি বহুত স্পৰ্টি লাগে। ইয়াত চকলেট ব্ৰাউন এটা টেক্সচাৰ দিছে, তাৰ ওপৰত চিলভাৰিছ আউটলাইন, যিটোৱে গাড়ীখনৰ ডেস্কবৰ্ডখন বহুত বেছি স্পৰ্টি কৰে। কিন্তু প্লাষ্টিক কোৱালিটি এতিয়াও মাৰুতিত ইম্প্ৰুভ হোৱা নাই, কিন্তু টেকন'লজিত মাৰুতি বহুত ইম্প্ৰুভ কৰিছে। এইখন 9 ইঞ্চৰ ফুল HD ডিছপ্লে আহে, যাত বহুত বেছি ইনফৰমেশ্যন আছে, যেনেকৈ 360 ডিগ্ৰী কেমেৰা ফুল HD কোৱালিটিত আহে, আৰু লগতে এডাপ্টিভ গাইডলাইনো আছে। আৰু গাড়ীখনত আপোনাৰ এই চাউণ্ডৰো বহুত মুড পোৱা যায়। চাউণ্ডৰ মুড লাইক আপোনাৰ চাউণ্ডটো বেলেঞ্চ কৰিব পাৰিব আপুনি নিজৰ আঙুলিৰে, কোনখিনি জেগাত বেছিকৈ লাগে ফ্ৰণ্টত ৰেয়াৰত আপুনি আপোনাৰ হিচাপত বেলেঞ্চ কৰিব পাৰিব। লগে লগে চাউণ্ডৰো আপোনাৰ চেন্সটো চেঞ্জ কৰিব লাগিব। আপোনাক ডাইনামিক, নেচাৰেল, একষ্টিক যেনেকুৱা লাগে আপুনি তেনেকৈ মেনেজ কৰি ল'ব পাৰিব। তাৰে উপৰিও এম্বিয়েণ্ট লাইটিং আছে, আৰু বহুতো বেছি ইনফৰমেশ্যন আছে। আৰু এপল কাৰপ্লে আৰু এণ্ড্ৰইড অ'টোৰ কানেক্টিভিটি পোৱা যায় গাড়ীখনত। চুজুকি কানেক্ট আছে, 42টা কানেক্টেড কাৰ ফিচাৰ্ছ পায় গাড়ীখনত, যিটো এইটো ছেগমেণ্টত একদম ক'তো নাপাব আপুনি। টেকন'লজিৰ ফালৰ পৰা এইবাৰ ব্ৰেজাখন বহুত ইম্প্ৰুভ কৰিছে।
আৰু তাৰ তলত আছে এয়াৰ কণ্ডিশ্যন AC টো অট'মেটিক ক্লাইমেট কণ্ট্ৰল বুলি কয় যিটো নতুন বলেনো আৰু গ্ৰেণ্ড ভিটাৰাটো সেমে দেখা যায় ইয়াৰ যিবিলাক কোৱালিটি অফ মেটেৰিয়েলছ একদম টপ নটচ কোৱালিটি দিছে যাৰ ফলত এইটো ইউজ কৰি প্ৰিমিয়াম ফিল এটা হয় আৰু লগতে আছে হেডছ আপ ডিসপ্লেখনত বহুত বেছি ইনফৰমেশ্যন আহে আপুনি স্পীডোমিটাৰ এণ্ড কিলোমিটাৰ বা মাইলেজটো তাত চাব পাৰিব আপুনি আৰু আপুনি ইয়াত যেতিয়া AC কণ্ট্ৰলটো ইউজ কৰে সেইটো হেডছ আপ ডিসপ্লেত আপুনি আহি যাব পাৰে মুড চেঞ্জ কৰি ইউজ কৰিব পাৰিব লগতে ষ্টিয়াৰিং হুইলটো আপুনি টিল্ট এণ্ড টেলিস্কোপিক দুইটা ইউজ কৰিব পাৰিব যেটো এইটো সেগমেন্টত ফাৰ্স্ট ব্ৰেজাত দিছে বেলেগত মানে টেলিস্কোপিক ইউজ হৈ পাই যায় বাট টিল্ট এণ্ড টেলিস্কোপিক দুইটা এইটো সেগমেন্টত অনলি ব্ৰেজাত পায় আৰু বহুত বেছি ষ্টৰেজ স্পেচ আছে দুৱাৰত এটা 1 লিটাৰৰ পানী বটল থোৱা স্পেচ আছে তাৰে উপৰি সেন্ট্ৰেল কনসোলটো পানী বটল থোৱা স্পেচ পাই যাব আৰু ইয়াতে ওয়্যাৰলেছ চাৰ্জাৰ য'ত আছে সেই পেডটোত আপুনি মোবাইল আৰামছে থব পাৰিব লগতে ডাঙৰ গ্লোব বক্স এখন পাব তাত আপুনি ডকুমেন্টৰ পৰা আৰম্ভ কৰি বহুত বেছি ইম্পৰ্টেন্ট বস্তু থব পাৰিব লগতে তাতে কুলিং ফেসিলিটিজও আছে আপুনি বেভাৰেজ বা কুল বস্তু ঠাণ্ডা বস্তু তাত থব পাৰিব আৰু এই আমৰোজটো এডজাস্টেবল হোৱাৰ লগে লগে ইয়াতো বহুতখিনি স্পেচ আপুনি পাই যাব য'ত আপুনি তাতে কইনছৰ পৰা আৰম্ভ কৰি চাবি এণ্ড অল বহুত বস্তু আপুনি ইয়াত থব পাৰিব যিটোৱে গাড়ীখনক বহুত বেছি প্ৰেক্টিকেল কৰে আৰু লগতে ফাৰ্স্ট টাইম মাৰুতিৰ ব্ৰেজাত দিছে সানৰুফ ব্ৰেজাৰ পৰা সানৰুফ মাৰুতিত অহা ষ্টাৰ্ট হৈছে যিটো ইলেক্ট্ৰিক সানৰুফ মাৰুতিত দিয়ে which is very good এতিয়া গ্ৰেণ্ড ভিটাৰটো আহি গৈছে সানৰুফ এখন ডাঙৰ সানৰুফ আহে কিন্তু ব্ৰেজাত গ্ৰেণ্ড ভিটাৰত কৰি আগতে সানৰুফ আহিছে এইটো হ'ল গাড়ীখনৰ বেক সাইড আৰু বেক সাইডটো বহুত বেছি স্পেচিয়াছ কৰিছে ব্ৰেজাখনৰ আগৰ পৰাই স্পেচিয়াছ আছিল আৰু দেখিছেনে ইয়াৰ নিৰু ইমান ধুনীয়া আৰু থাই সাপোৰ্টটো বহুত ধুনীয়া আছে মোৰ হাইট 5 ফিট 8 ইঞ্চ হয় আৰু মোৰ হিচাপতটো বহুত বেছি হেডৰুম আছে 6 ফিট হাইটৰ মানুহৰ কোনো প্ৰবলেম নহয় আৰু ইয়াতে বেক সাইডৰ এই এৰিয়াটোত অকমান হাইটটো বঢ়াই দিছে যাৰ কাৰণে কমফৰ্টেবিলিটি বেছি হৈছে আৰু ইয়াতে আমৰেষ্ট এটা আছে যাৰ দুটা টুইন কাপ হোল্ডাৰৰ লগত আছে আৰু বেক সাইডৰ সিটটো ইমান বহল যে আমাৰ মোৰ নিচিনা তিনিটা মানুহ আৰামছে বহি যাব পাৰিব আৰু এডজাস্টেবল হেডৰেছো আছে গাড়ীখনৰ আৰু লগত AC ভেন বেক সাইডে AC ভেন যেটো আগৰ ব্ৰেজাখনত নাছিলে AC ভেন আৰু চাৰ্জিং সকেট পোৱা যায় মোৰ হিচাপত বেক সাইডটো বহুত কমফৰ্টেবল লং জাৰ্নি গ'লেও কোনো প্ৰবলেম নহয় আপোনাৰ ব্ৰেজা গাড়ীখন হ'ল বহুত সেফ গাড়ী কিয় সেফ গাড়ীখন হ'ল গ্লোবেল সি প্লেটফৰ্ম বনাইছে আৰু গ্লোবেল সি প্লেটফৰ্মটো ইণ্ডিয়াৰ টেক প্লেটফৰ্ম বুলি কয় আৰু সেইটো প্লেটফৰ্মত মাৰুতি আৰু টয়টাৰ বহুতো গাড়ী বনোৱা হয় তাৰে উপৰি 20+ সেফটি ফিচাৰ্ছ আছে যি কাৰণত গাড়ীখন বহুত বেছি সেফ গাড়ী হয় ক্ৰেছ টেষ্টত মই 100% চিয়ৰ 5 ষ্টাৰ আহিবই আহিব আৰু গাড়ীখনত সেফটি ফিচাৰ্ছ লাইক 6 এয়াৰ বেগ EBS EBD অটো ডিমিং ARVM 360 ডিগ্ৰী কেমেৰা হেডছ আপ ডিসপ্লে হিল হোল AC শক ধৰি বহুতো সেফটি ফিচাৰ আছে যাৰ কাৰণে গাড়ীখন বহুত সেফ হয় ব্ৰেজাত আহে 1.5 লিটাৰ K series C ইঞ্জিন ইয়াৰে আগৰ ব্ৰেজাখনত K series B ইঞ্জিন আহিছিল যেটো এতিয়া নতুন জিমনিত আহিব K series C ইঞ্জিনটোৰ ৰিফাইনমেন্টটো বহুত বেছি য'ত ডুৱেল জেট আৰু ডুৱেল VVT টেকনলজি এড কৰা হৈছে আৰু লগতে স্মাৰ্ট হাইব্ৰিড টেকনলজি এটা সৰু বেটাৰী আছে যে গাড়ীখনত স্টাৰ্ট ষ্টপটো মানে যদি ৰখি যায় আইডাৰ স্টাৰ্ট ষ্টপ কৰে গাড়ীখন যেটোৰ ফলত গাড়ীৰ মাইলেজটো বহুত বেছি পায় আৰু ডুৱেল জেট ডুৱেল VVT টেকনলজিৰ কাৰণে গাড়ীৰ মাইলেজ আৰু ৰিফাইনমেন্ট বহুত বেছি পায় সেই কাৰণে এইটো সেগমেন্টৰ আটাইতকৈ বেছি মাইলেজ দিয়া গাড়ী হ'ল ব্ৰেজা আৰু বাকিবিলাক গাড়ীত কি হয় স্টাৰ্টিং টৰ্কটো বহুত ধুনীয়া থাকে কিন্তু মিড ৰেঞ্জটো অলপ উইক থাকে কিন্তু ব্ৰেজাৰ প্লাস পইণ্ট মিড ৰেঞ্জটো বহুত ভাল বিকজ ইয়াৰ কাৰণ হ'ল ইয়াৰ ডুৱেল জেট টেকনলজি ডুৱেল জেট হ'ল আমাৰ গাড়ীখনত 4টা সিলিন্ডাৰ আছে আৰু 4টা সিলিন্ডাৰত দুটাকে ইনজেক্টৰ থাকে
যাৰ ফলত ইয়াৰে যিখিনি কিছুমান এনাৰ্জি ৱেষ্ট হৈ যায় নেচাৰেলি এছপাইৰেটেড ইঞ্জিনত, কিন্তু ব্ৰেজাৰ নহয়। সেই ইনজেক্টৰকেইটাই মানে গাড়ীখনৰ ৰিফাইনমেণ্টটো বহুত পাৰফেক্টকৈ ইম্প্ৰুভ কৰে, যাৰ ফলত গাড়ীখনৰ পাৱাৰ টৰ্ক বহুত বেছি পায়। গাড়ীখন ড্ৰাইভ কৰিবৰ কাৰণে বহুত কমফৰ্টেবল হয়, বহুত ইজি হয়। স্পেচিয়েলি ইয়াৰ ষ্টিয়াৰিংটো ইমান স্মুথ, আপুনি এটা আঙুলিৰে ইয়াক অপাৰেট কৰিব পাৰিব। আৰু লগতে ৰাইড কোৱালিটি, গাড়ীখনৰ ৰাইড কোৱালিটিটো বহুত ভাল, সৰু সুৰা ঠেকেচা আপুনি ফিলে নকৰিব। আৰু লগতে গাড়ীখনৰ চিটৰ যিটো কুচনিং সেইটো বহুত ছফ্ট হয়, বহুত ধুনীয়া ৰাইড কোৱালিটি হয়। ইয়াৰে আগৰ জেনেৰেশ্যনৰ যিখন ব্ৰেজা আছিল, মানে ভিটাৰা ব্ৰেজা আছিল, তাৰ ৰাইড কোৱালিটিটো অকণমান ষ্টিপ আছিলে, মানে ঠেকেচাবিলাক ফিল হৈছিলে, মানে অলপমান বিন্ধি যোৱা টাইপ ফিল হৈছিলে। কিন্তু এইখনত তেনেকুৱা নহয়, এইখনত বহুত ছফ্টলি মেনেজ কৰিছে। সেইকাৰণে গাড়ীখনত লং জাৰ্ণি কৰাৰ কাৰণে ফিউল ইকনমি বহুত ধুনীয়া। গাড়ীখনে ক্লেইম কৰে 20.98, অলমষ্ট 21, বাট আপুনি হাইৱেত 17-18টো আৰামছে পাই যাব। আৰু চিটিটো আপোনাক 15ৰ অনৱাৰ্ডছ আপোনাক এভাৰেজ মাইলেজ দি দিব। আপুনি মাইলেজত এইটো ইমান ডাঙৰ গাড়ী হিচাপত বা ইমান ডাঙৰ ইঞ্জিন হিচাপত 1.5 লিটাৰ ইঞ্জিন হিচাপত বহুত ধুনীয়া মাইলেজ পাই যাব। আৰু যদি আমি অট'মেটিকৰ কথা কওঁ, আমাৰ গাড়ীখনত 6 স্পীড অট'মেটিক টৰ্ক কনভাৰ্টাৰ আহে, যিটোৰ পাঞ্চিনেছ বহুত ভাল, কিন্তু মাইলেজত অকণমান এইখনত কৰি কম। 19 পইণ্ট ছামথিং মাৰুতি ক্লেইম কৰে, বাট আপুনি হাইৱেত 16-17লৈকেও পোৱা শুনিছোঁ, বাট চিটিত আপুনি 14ৰ ওপৰত নাপায়। 13-14 মান চিটি হিচাপত, অট'মেটিক হিচাপত বাৰু ঠিকে আছে সেইটো মাইলেজ। গাড়ীখনৰ আপুনি ফিউল ইকনমি বহুত ভাল পালে, চলাবলৈ পাৱাৰ বহুত ভাল পালে, কমফৰ্টেবল হয়, লং জাৰ্ণিত যাব পাৰি। মানে গাড়ীখন আপুনি চব ধৰণৰ পাৰপাছৰ কাৰণে আপোনাৰ ফুলফিল হয়। আপুনি যদি প্লেন কৰি আছে ব্ৰেজা কিনাৰ, আপুনি সোনকালে প্লেন কৰিব, কাৰণ ব্ৰেজাৰ ৱেইটিং বহুত দীঘলীয়া। অফিচিয়েল ৱেইটিং 8 to 10 মান্থ যায়, কেতিয়াবা আপোনাৰ ভাগ্য থাকিলে সোনকালেও পাব পাৰে। চ' ব্ৰেজা যদি কিনো বুলি আপুনি ভাবিছে, প্লিজ আপুনি সোনকালে বুকিংটো কৰি থ'ব। আপুনি কি গাড়ী লওঁ কনফিউজ হৈ আছে যদি, আপোনালোকৰ বাজেট আৰু ৰিকুৱাৰমেণ্ট হিচাপে কি গাড়ী লোৱা পাৰফেক্ট হ'ব, ব্ৰেজাখনত কি আৰু আছে, এটা ভিডিঅ'ত চব মানে সামৰাটো পচিবল নহয়। সেইকাৰণে আপোনালোকৰ কিবা ডাউট থাকিলে মোক কল কৰিব পাৰিব। মোৰ ফোন নম্বৰটো ইয়াত দিয়া আছে, আৰু ইনষ্টাগ্ৰামতো মেছেজ কৰিব পাৰিব। আৰু প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ একো ফাইনেন্সিয়েল লছ বা একো লছ নহয়, কিন্তু মোৰ বহুত লাভ হ'ব। চ' দৰ্শক কাইণ্ডলি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।